আজি এটা গোপন সূত্ৰৰ যোগে আমি গম পাইছিলোঁ এজন মানুহে ড্ৰাগছ আনা বুলি। সেইমতে আমি এটা টিম ওলালোঁ আৰু ডিফুৰ ওচৰৰে চৰচৰি জেগাখিনিত আব্দুল খালেক নামৰ ব্যক্তিজনৰ পৰা তেওঁৰ প্ৰজেক্টৰ পৰা আমি 3টা প্লাষ্টিক টেমা সন্দেহযুক্ত হিৰ'ইন উদ্ধাৰ কৰিলোঁ। আৰু তাৰপিছত আমি জোখমাক কৰিলোঁ। জোখমাক কৰি 3.2 ছাছপেক্টেড হিৰ'ইন বুলি আমি বস্তুখিনি জব্দ কৰিলোঁ আৰু বাকী আমি তদন্ত কৰি আছোঁ। তাৰপিছত আমি সোধ-পোছ কৰিলোঁ মানুহজনক। তেখেতে ক'লে তেওঁৰ ঘৰত আৰু কিছু সন্দেহজনক সামগ্ৰী পোৱা যাব। সেইমতে আমি টিম এটা তেওঁৰ ঘৰলৈকে গ'লোঁ। ঘৰত আমি চাৰ্চ অপাৰেশ্যন কৰিলোঁ। তেওঁৱে দেখাই দিলে বস্তুখিনি, লিডিংটো ডিছকভাৰী কৰিলে। তেওঁ তাত আমি বহুতো প্লাষ্টিক কেছ, যি আমাৰ ছাছপেক্টেড হিৰ'ইন কঢ়িওৱাৰ কাৰণে ব্যৱহাৰ হয়, সেইখিনি আমি উদ্ধাৰ কৰিছোঁ। লগতে নগদ 50,650 টকা উদ্ধাৰ হৈছে। এই সামগ্ৰীখিনি আমি চিজ কৰিছোঁ বৰ্তমান আৰু আমি তদন্ত আৰম্ভ কৰিছোঁ। ছাৰ, তেওঁৰ লগত আৰু কোনোবা জড়িত হৈ আছে বুলি কিবা সন্দেহ পাইছে নেকি? হয়, এইটো আমাৰ সন্দেহ আছে। তেখেতৰ লগত আৰু মানুহ আছে, সেইখিনি আমি তদন্ত কৰি আমি উদ্ধাৰ কৰিব চেষ্টা কৰিম। ছাৰ, সেইটো ৰেট কিমান হ'ব? ইয়াৰ দামটো আন্তৰ্জাতিক বজাৰত? দামটো মই এতিয়াও ঠিকে ক'ব নোৱাৰিম, মই হিচাপ কৰি কৈ আছোঁ।